সকলোকে নমস্কাৰ মই আজিও একাউণ্টেণ্ট জেনেৰেল অফিচত আহিছিলোঁ কাৰণ মোৰ মাৰ পেঞ্চনটো বহুত মানে পেণ্ডিং হৈ আছিলে মই আজিলৈকে 5 বাৰ আহিব লগা হ'ল মই যেতিয়া লাষ্ট টাইম আহিছিলোঁ 4th টাইম তেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ তাৰপিছত তেওঁ ক'লে মানে আজি মই গম পালোঁ যে তেওঁ ক'লে পঠাই দিছে বহুত ভাল লাগিছে কিন্তু কথাটো হ'ল কিয় বাৰে বাৰে আহিব লগা হ'ল মই যেতিয়া লাষ্ট টাইম ভিডিঅ' বনাইছিলোঁ তেতিয়া বহুত মানুহসকলে বিভিন্ন ধৰণী কমেণ্ট দি আছিলে যে তেওঁসকলৰ মা বা দেউতা বা জেঠা জেঠী তেওঁসকলৰো বহুত বছৰে মানে আটকি গৈছিল পেণ্ডিং হৈ আছিল তেনেকুৱা হ'ব নালাগে চিষ্টেমটো ইমপ্ৰুভ হ'ব লাগে আৰু কি কয় মোৰ এক্সপিৰিয়েঞ্চত আৰু একচুৱেলি এটা মানে হেল্পলাইন নাম্বাৰ থাকিব লাগে য'ত ফোন কৰি আমি মানে আপডেটটো ল'ব পাৰোঁ আৰু মই ইয়াতে বহা জাগাটো মাত্ৰ এটা জাগাত দেখিছোঁ অফিচৰ ভিতৰত য'ত মানে মানুহসকলে আহে মানে পেঞ্চনৰ কামটোতো ছিনিয়ৰ চিটিজেনসকলে আহিব লগা হয় তো তেওঁসকলৰ কাৰণে বহা জাগাৰ মানে খুব প্ৰয়োজন হয় গতিকে সিটিং এৰেঞ্জমেণ্ট মানে থাকিলে ভাল আৰু বেছি জাগাত থাকিলে ভাল আৰু মোষ্ট ইম্পৰ্টেণ্ট যোনটো হয় যেহেতু মানে অসম বহুত ডাঙৰ হয় বহুত দূৰৰ পৰা আহি ইয়াতে কাম কৰিব লগা হয় গতিকে এটা যদি হেল্পলাইন নাম্বাৰ ৰেডি কৰিব পাৰে পেঞ্চন ৰিলেটেড কামৰ কাৰণে এইটো খুব ভাল হ'ব আমাৰ অসমৰ কাৰণে এই কথাটো কৈ মই ইয়াতে সামৰিছোঁ ধন্যবাদ থেংক ইউ